কিবা এটা হ'লে কয় যে মহিলাগৰাকীয়েহে চব কৰে, পুৰুষৰ একো নায়েই। কিন্তু মই আজি কিন্তু পুৰুষৰ ফালে, কথাটো কি জানে, গাড়ীত আহি আছো, মোৰ মানুহজনে মোক কৈছে তুমি প্ৰত্যেক অনুষ্ঠানত যোৱা আৰু খালি মহিলাসকলৰ কথাই কোৱা, মহিলা সমিতি আকৌ পুৰুষৰ কথা অকণো নোকোৱা। কেতিয়াবা ক'বচোন আমাৰ পুৰুষৰ কথা, তেতিয়া মোৰ অকণমান লেভেলটো বাঢ়িব। সেইকাৰণে বাপেকে কৈ দিছো, এতিয়া এনেকুৱাই লেভেল বাঢ়িব, কান্দিৰ পৰা মই একো কৰিবই নালাগে। ভাতো লগাই খুৱাব, পানী গিলাচো লগাই দিব, হয়নে? ধেমালি কৰিছো, ধেমালি দেই। মোক আকৌ যাওঁতে এইটো শুনাব, তুমি মোক লেভেল বঢ়াই আকৌ লেভেলটো কমাই থৈ আহিলা। সঁচাকে ভাল লাগিছে আপোনালোকৰ অনুষ্ঠানটো যে পাই আছো নহয়, সঁচাকে অনুষ্ঠান কি হয় নহয় পিছৰ কথা, কিন্তু আপোনালোকৰ যে মৰম চেনেহখিনি, এই চিঞৰটো, এই হাত চাপৰিটো, আচলতে এইবিলাক যে এটা এটা পাৱাৰ। আপোনালোকে যিমানেই এইটো কৰিব সিমানেই মানে বডিত আমাৰ পাৱাৰটো সোমাই যায়, আৰু আমি কথা ক'বলৈ কিবা এটা কৰিবলৈ দুগুণ উৎসাহ পাওঁ, হয়নে?